নমস্কাৰ। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ আলমত সৃষ্টি কৰা এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম দীঘল ঠেঙীয়া, কথা আৰু পাঠ জোনালী ডেকাৰ। এগৰাকী আছিল গোৱালিনী বুঢ়ী, উৰুঘা বজাত থাকে। ডাৱৰীয়া ৰাতি প্ৰাৰ্থনা কৰে, দীঘল ঠেঙীয়াই নাপায় যাতে। কাটন গৰু বিচাৰি এদিন চোৰে বুঢ়ীৰ গোহালি পালে। গোহালিৰ কাষত চুপ লৈ পিছে গিৰিহঁত শোৱালৈ চালে। মাংসৰ খকত তালৈ সিদিনা বাঘ এটাও আহিল। এন্ধাৰে মুন্ধাৰে গৰুৰ মাজতে সিও সোমাই থাকিল। এইবাৰ চোৰে বেঙামালি যায় গৰু চোৱাৰ মনে। বাঘৰ টিকাত চাপৰ মৰাত বাঘে জাপ মাৰি উঠে। দীঘল ঠেঙীয়াৰ ভয়তে বাঘে তৎমত এৰি দৌৰে। হামফাল মাৰি চোৰে পিছে বাঘৰ পিঠিতে উঠে। বাঘৰ দৌৰত মৰো জিওঁকৈ মটুকালে বাঘৰ ডিঙি। বাঘে বোলে ঘাৰ মুটুকাই পালে, মই পলাওঁ কেনি। এইবাৰ পিছে মৰণ হ'ল চোৰৰ, উপায় কি কৰোঁ ভাবি। বাঘৰ নেগুৰত বজ্ৰ লেপেৰে ধৰি মাটিত পৰিল ঢলি। চোৰৰ হাতত বাঘৰ নেজ দেখি ভয়তে পেপোৱা লাগি। বাকী থকা ৰাতি কটাবলৈ বুলি আম গছত ল'লে উঠি। ইফালে বাঘে জনালে বন্ধু মহলত পেপা কঢ়াই নেজ নিলে। বনৰ ৰজাৰ নাক কাণ যায় বুলি ৰণৰ হুংকাৰ দিলে। হুংকাৰ দি বন ৰজা ওলাল পালি পহৰীয়া লৈ। অৰণ্যৰ মাজত পেপা কঢ়াক পালে আম গছত আছে ৰৈ। তাক ধৰিবলৈ জখলা বনালে ইটোৰ পিঠিত সিটো উঠি। কথা বিষম দেখি চোৰে পাঙিলে উপস্থিত এটা বুদ্ধি। চৌদিশে চাই চোৰে দিলে চিঞৰ, খৰা চাবি চাবি বুলি। থৰ কাচুটি হেৰুৱাই বপুৰাই দৌৰিলে সকলোকে এৰি। থল থলকৈ পৰিল সকলো তৰা দৰা ছিঙি পলাই। কানি কাপোৰ লেতেৰা হ'ল আমাৰ, যাওঁ নিজৰ ঠাই। ধন্যবাদ।